माननीय श्री प्रमोद बोरो डांगरिया, मंचत उपस्थित आमार माननीय इएम हकल लगते एमसी एल ए हकल बे प्रब्लेमफोर दङ जायनि थाखाय जों सारजों मालाबा खनसे मोजाङै रायज्लायनो मोनोबा गोसोखौ गोजोननाय मोनो। आरोबाव आंनि मोनसे कुइसन, जों दिनैसिम नुनो मोननायाव आजिखालि लेखाफोराव माने मरेलिटि माने लेसनफोरखौ जों बिराद खम नुनो थांबाय। सिटिसफोराव बयबो इमप्लयमेन्ट अपरचुनिटिस थायो जे बिसोर पार्ट टाइम मावनानै गावनि इकोनमिकेलि वीक जायोबा बेकग्राउन्डआ बिसोर गावसोरनि पार्ट टाइम जब मावनानै एडुकेसनखौ प्रमोट खालामनो हायो। खिन्थु जोंनि क'क्राझाराव बिदि इमप्लयमेन्ट अपरचुनिटि गैयिनि थाखायनो पार्ट टाइम मावनो हाया, ओमफ्राय सोरबा सोरबा एडुकेसन लानो हाया। आं बिजनि चिरांनिफ्राय फैदों। आंनि कुइसना बेनो जागोन, गोबाङानो गोबां खोथा बुंलांबाय, गासैबो साख्रि लोब्बा फैदों। आं साख्रि मावनाय नङा सार, आं आबादारि जागोन। आङो आबाद मावनो थांनाय आङो माबायदि आबादारि जागोन, आङो बिजनि पानबारिनि, आङो थालिर आबाद मावनानै मोजां मोनो। आं थालिर आबाद मावगोन। आङो दायो मावो। आङो सिगाङाव मावदोंमोन आङो 1 बिघा न'आव, न'खराव जोंनियाव बेबायदि गोजौ थाखोनि न'खर नङा। 1 बिघा थालिर मावनायाव आङो मा जादों, दानि बाजारनि रेटखौ सारा जुदि मालभग थालिरनि बाजारनि रेटखौ जुदि गिदिंनानै नायोब्ला सारा नुगोन दांसे थालिराव 500 रांनि खमाव गैया दानि मार्केटआ। 500 रां जुदिबा बिगासे थालिराव जोङो बिगासेयाव 300 था थालिर गायनो हायो। 300 था थालिर जुदि गायोबा जोङो बिगासेयाव 1.5 लाख थाखा खामायनो हायो। दायो आंनिया बिजनियाव 10 बिघा थालिर बागान दङ, बेयाव खमैबाबो 15 लाख थाखा बेयाव हाबनानै दङ। बेखिनिया मालाबा आङो दायो बेखिनि मावनानै दङ, नाथाय आं बेयाव थानो गोसो गैला सार। बेनिफ्राय आं माने बिजनेसखौ एसे आपडेट खालामनो लुबैदों। दायो बिजनियाव मोनसे आङो आर'नाइ हटेल आं बेखौ खुलिबाय। बेनिफ्राय जौगालांनो थाखाय माने मा राहा आं मोनगोन, आं बेखौ साननिफ्राय मोननो लुबैदों। थेंक इउ। बिटिआर गभर्नमेन्टर इनिशिएटिभ हिसाबै যে ইউথ কনক্লেভ লোৱা হৈছে, ইয়াৰ উদ্যোগ লোৱা আমাৰ ইএম দাওবাইছা বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী জ্ঞানী ডাঙৰীয়া, আমাৰ ইএম ৰেৱেৱা নাৰ্জিহাৰী ডাঙৰীয়া, ইএম অৰূপ দে ডাঙৰীয়া, আমাৰ কোকৰাঝাৰৰ এছপি রোশন ডাঙরিয়া, আমার এমসিএলএ উইলসন হাজদা ডাঙরিয়া, আমার ইয়াত উপস্থিত আমার দলরে সেক্রেটারি রাজু নার্জারি ডাঙরিয়া, নিদান এনজিও ডাইরেক্টর দিগম্বর ডাঙরিয়া, নর্থ ইস্ট ইউথ ফাউন্ডেশনের ডাইরেক্টর রঞ্জন বড়ুয়া ডাঙরিয়া, আর উপস্থিত আমার কোকরাঝাৰৰ সাংবাদিকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল। পিছত এপ্লাই কৰি ময়ো UPSC পৰীক্ষা দিলোঁ। তেতিয়া মই 3rd ইয়াৰ ষ্টুডেণ্ট, এপিয়াৰ হ'বলৈ পাৰে। মানে মোৰ লগত বহাবিলাক কোনোবা MCom MSc চব বহুত পঢ়া, মানে MPhil কৰা। পিছত মই গৈ পেলাই কুৱেশ্যন পেপাৰটো চালোঁ, বিৰাট হাৰ্ড। মইতো অলপহে পঢ়ি গৈছোঁ। পিছত মই মাৰ্কটো পৰি যায় আচৰে ফলত টেনশ্যন লোৱা নাই। মই বুজিলোঁ যিহেতু মই নোৱাৰোঁ, মই টেনশ্যন লোৱা নাই। মোৰ ওচৰৰ মানুহবিলাক সুধি আছে, আৰে ইমান স্পীডত কৰিছা, কি কৰিছা তুমি বুলি কৈছে। মোক মানে বহুত MSc টেমএসচি কৰি অহা বুলি ভাবিছে। আৰু মোৰ অপশ্যনেলটো বটানী আছিলে, অপশ্যনেল ছাবজেক্ট বটানী লৈছিলোঁ মই। বটানী মোৰ ইণ্টাৰেষ্ট ছাবজেক্ট আছিলে। তো মই ক'লে যে এনেকৈ কৰি আছে স্পীডত, কেনেকৈ ইমান পাৰা যে। মই পিছত ক'লোঁ যে নহয়, মই এই এক্সামটোনো কি, মই সেইটো চাবলৈহে আহিছোঁ বুলি ক'লে। তো কেতিয়া MSc পাছ কৰিলা? মই কৈছোঁ 3rd ইয়াৰৰ ষ্টুডেণ্ট। ইয়াত কোনো 3rd ইয়াৰৰ ষ্টুডেণ্ট নাই তেতিয়া। তো কথাটো হ'ল কি, তাৰপিছত মোৰ বহুত ইণ্টাৰেষ্ট আহি গৈছিলে। কিন্তু কথাটো হৈছে কি, কেৰিয়াৰটো কোনো মানে ষ্ট্ৰিক্ট থাকি পেলাই মই এইটোৱে কৰিম বুলি কৰিব পৰা বহুত কম মানুহ আছে, বুজিছেনে? কেৰিয়াৰটো এইকাৰণে কয় যে অপশ্যন হ'ব লাগে, 2-3টা অপশ্যন থাকিব লাগে, তেতিয়া ক'তবা নহয় ক'তবা লাগে। বেছি ছাত্ৰ ছাত্ৰী আহিছে, গ্ৰেজুৱেট আৰু এন এবভ, আৰু তেখেতসকলে নিজৰ নিজৰ সমস্যাটো দাঙি ধৰিছে। কিছুমানৰ আৰ্থিক সমস্যা আছে, কিছুমানৰ বেলেগ বেলেগ সমস্যা আছে। এই সমস্যাবিলাক তেখেতসকলে দাঙি ধৰিছে। আৰু আজি আমিও খুব মানে ভাল পাইছোঁ কি ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা এটা অ'পেন এটা ষ্টেজ পাইছে, য'ত নিজৰ প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিবলৈ সুযোগ পাইছে। ছাত্ৰ ছাত্ৰী ইউথবিলাক হ'ল আমাৰ সম্পদ।
আমাৰ সকলো জাতিৰ নিজৰ নিজৰ জাতিৰ সম্পদ, ঘৰখনৰ সম্পদ, দেশৰ সম্পদ আৰু বিশ্বৰ সম্পদ। আৰু তেখেতসকলক ভালকৈ গাইডেন্স দিয়া, ভালকৈ নেতৃত্ব দিয়া, ভাল স্কোপ দিয়া, সেইটো এটা চৰকাৰৰ দায়িত্ব। গতিকে আজি আমাৰ BTR চৰকাৰৰ পৰা আমি আমাৰ অঞ্চলত যিমানখিনি ইউথছ আছে, ষ্টুডেণ্ট আছে, তেখেতসকলক আমি ৱেষ্ট যোৱাটো বিচৰা নাই, এনেই মানে অথলে যোৱাটো বিচৰা নাই। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমাৰ কাৰণে মূল্যৱান এজন মানৱ সম্পদ। আৰু তেখেতসকলক ভালকৈ গাইডেন্স দি পেলাই আমি লৈ যাব বিচাৰিছোঁ। আৰু তেখেতসকলে যিবিলাক ইচ্ছা কৰিছে, কোনোবা চাকৰি কৰিব বিচাৰে ডিফেন্সত, কোনোবা খেতিয়ক হ'ব বিচাৰে, কোনোবা প্ৰফেচাৰ হ'ব বিচাৰে, কোনোবা খেলা খেলিব বিচাৰে, কোনোবা কালচাৰত যাব বিচাৰে, কোনোবা চাইণ্টিষ্ট হ'ব বিচাৰে, কোনোবা চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰে, সকলোকে আমি ছাপৰ্ট দিবলৈ ওলাইছোঁ। আৰু আমাৰ চৰকাৰে ফুল হাৰ্টেডলি মানে ইয়াত আমি আমাৰ ইউথবিলাকক, সকলো জাতি জনগোষ্ঠীৰ ইউথসকলক আমি ছাপৰ্ট কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইটো প্ৰথম ইনিচিয়েটিভ। ইয়াৰ পিছত আমাৰ ছাৰ্ভে হ'ব, ছাত্ৰ ছাত্ৰীক ৰাইট ফ্ৰম ক্লাছ 4ৰ পৰা ক্লাছ 8লৈকে প্ৰথম ছাৰ্ভে হ'ব। ইয়াৰ পিছত হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰীৰ হ'ব। ইয়াৰ পিছত ডিগ্ৰীৰ হ'ব। এটা কেৰিয়াৰ ছাৰ্ভে কৰা হ'ব। যি ছাত্ৰ ছাত্ৰীয়ে কয় কি মই ডক্টৰ হ'ম, যদি তাৰ এইটো মানে অৱস্থা আছে বা সি কেপাচিটি আছে, সেই ল'ৰা ছোৱালীক আমি ফুল্লি ছাপৰ্ট কৰিম। কোনোবা কয় মই ফুটবল খেলিম, মই তেখেতক আমি ফুটবলৰ কাৰণে ছাপৰ্ট কৰিম। আৰু এনাডাৰ 3 ইয়াৰ্ছত আমি ভাবিছোঁ যে এইটো কমপ্লিটলি এটা ডিজাইনত আহি যাব। আৰু তেতিয়া আমাৰ BTR অঞ্চলটো এটা হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে এটা এক্সাম্পল হ'ব বুলি মই আশা কৰিছোঁ। চাওক, নতুন শিক্ষা অনুষ্ঠানবিলাক যিবিলাক আছে, তাত আজি তেখেতসকলে কিছুমানে ব্যৱসায়ৰ কাৰণে বা কিছুমানে এটা স্কোপ দিয়াৰ কাৰণে এই অনুষ্ঠানবিলাক খুলিছে। কিন্তু আমি বিচাৰিছোঁ যি অনুষ্ঠানে নাথাকক কিয়, তাতে গুণগত শিক্ষা যাতে প্ৰদান কৰে। এইটো প্ৰাইভেটে হওক, এইটো ভেঞ্চাৰেই হওক, গভৰ্ণমেণ্টে হওক, ইয়াত গুণগত শিক্ষা প্ৰদান কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ সীমিত ৰিচোৰ্চেছ, আমাৰ BTR গভৰ্ণমেণ্টৰ ইমান টকা নাই, ইয়াত ইমান ৰেভিনিউ নাই। আনফালেদি যোৱা গভৰ্ণমেণ্টে 2,300 কোটি ধাৰ কৰি থৈ গৈছে। ইয়াৰ মাজেৰে হ'লেও আমি আমাৰ ছাত্ৰ ছাত্ৰীক যাতে কোনো সমস্যাত নপৰে, সমস্যাৰ পৰা ওলাই আনি তেখেতসকলক এজন হিউমেন ৰিচোৰ্চ গঢ়িব পাৰে, ইয়াৰ কাৰণে আমি এটা ৰোল ল'ব বিচাৰিছোঁ। BPF দলে 10 তাৰিখ ফেব্ৰুৱাৰী BTR একৰ্ড পালন কৰিব গৈ আছে। BTC একৰ্ড কি কৈছে? নাই, BTC একৰ্ড ডেটো BPFৰ নহয়, এইটো বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে। এতিয়া BTR একৰ্ডটো এইটো কোনোবা আমাৰ মানে UPPLৰ বা এপছুৰ বা BJPৰ নহয়, সেইটোও বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে। BSC একৰ্ডটো বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে। গতিকে এই দিৱসটো BPFে অকলে নহয়, এইটো বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে। আমি BSC পাইছোঁ 93 20 ফেব্ৰুৱাৰীত, সেইটোও আমাৰ কাৰণে ইম্পৰ্টেণ্ট। 2003 10 ফেব্ৰুৱাৰীত BTC পাইছোঁ, সেইটোও আমাৰ ইম্পৰ্টেণ্ট। এতিয়া BPFে যদি ভাবে এইটো আমাৰহে বুলি পেলাই, সেইটোতো নহ'ব। এইটোতো কিনা বেচা কৰা এটা বস্তু নহয় যে আমাৰ এইটো আমাৰ চবৰে কাৰণে। এতিয়া BTR চুক্তি আমাৰ কাৰণে। গতিকে সেইটো অকল BPF নহয়, এই 3টা একৰ্ডে আমাৰ কাৰণে ইম্পৰ্টেণ্ট একৰ্ড। আৰু 3টা একৰ্ডটোকে আমিও ইয়াত চেলিব্ৰেট কৰিম। কোনোবা ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে, যেনেকৈ নহওক, 3টা একৰ্ডে আমাৰ কাৰণে হিষ্ট্ৰিক একৰ্ড। আৰু 3টা একৰ্ডটো আমি আমাৰ যি আছে আমাৰ নিয়ম নীতিৰ মাজেৰে আমি পালন কৰি যাম। থেংক ইউ।